নমস্কাৰ সকলো ভকত বৈষ্ণৱগণক মোৰ ভক্তি ভৰা শ্ৰদ্ধা জনাইছোঁ। ভকতিৰ অমিয়া ৰসত উৎসৱ মুখৰিত হৈ পৰে এই পবিত্ৰ ভাদ মাহৰ সময়ছোৱাত। অসমীয়া জাতীয় সংস্কৃতিৰ বৰঘৰ হৈছে নামঘৰ, আমাৰ অসমীয়াৰ জাতীয় পৰিচয়। অসমৰ কলা কৃষ্টি আৰু সংস্কৃতিৰ প্ৰণেতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ আৰু নামঘৰসমূহ আমাৰ অসমীয়া জাতিৰ বাবে এক গৌৰৱ। বিশেষকৈ সামাজিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশত নামঘৰ এক ধৰ্মীয় অনুষ্ঠান হোৱাৰ লগতে ধৰ্মীয় ৰীতি নীতিসমূহ প্ৰাচীন নিয়ম অনুসৰি এই অনুষ্ঠানে আমাৰ সমাজখনক আৰু মানৱ জাতিক একতাৰ দোলেৰে বান্ধি ৰাখিছে। নামঘৰ হৈছে অসমীয়া বৈষ্ণৱ ধৰ্মৰ সামাজিকতাৰ ভিত্তিত ভক্তি ৰসেৰে প্ৰাণমুখৰ আৰাধ্যৰ থলী। অসমৰ চুকে কোণে স্থাপিত হৈ থকা নামঘৰবিলাকত পবিত্ৰ ভাদ মাহত হৰিবন্দনাৰে মুখৰিত হোৱাৰ লগতে বৈষ্ণৱপ্ৰাণ ভক্তগণৰ নাম প্ৰসংগৰে উৎসৱ মুখৰ হৈ পৰে। বিশেষকৈ এই পবিত্ৰ মাহত দুয়োজনা পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি লগতে শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি, এই পবিত্ৰ তিথিসমূহক সৰুগত কৰি ভাদ মাহটিক ভক্তি ৰসেৰে বোৱাই তোলে। ভক্তগণে ৰাজহুৱা সিদ্ধান্ত মৰ্মে সকলোৰে পৰামৰ্শ অনুযায়ী সকলোৰে দায়িত্বভাগ ভগাই দি নামঘৰত প্ৰসাদ ভগৱন্তৰ চৰণলৈ অৰ্পণ কৰে আৰু এই মাহটোক পবিত্ৰ বুলি আখ্যা দিয়াৰ লগতে প্ৰতি নামঘৰে সম্পূৰ্ণ মাহজুৰি নাম প্ৰসংগ কৰা হয়। এয়া হৈছে দুলীয়াজানৰ তেলনগৰী প্ৰাথমিক শাখাৰ নামঘৰ। অতি কম সময়ৰ ভিতৰত আজি তেলনগৰী প্ৰাথমিক শাখাৰ নামঘৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিহেতু এতিয়া ভাদ মাহ চলি আছে আৰু ভাদ মাহৰ 1 তাৰিখৰ পৰা এই নামঘৰ ভাগত নাম প্ৰসংগ আৰম্ভ হৈছে। ভকত বৈষ্ণৱগণে নাম প্ৰসংগৰে নামঘৰ উৎসৱ মুখৰ কৰি তুলিছে। সঁচাই এটি ভাল লগা পৰিৱেশ। আজিৰ ভিডিঅ'টি প্ৰস্তুত কৰোঁতে মোৰ যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।